এইখনে হৈছে আমাৰ ওখা এক্সপ্ৰেছ। এইখনতে আমি এতিয়া যাত্ৰা কৰিম আৰু সোমনাথ। নমস্কাৰ, এইবাৰ ওলাইছোঁ সোমনাথ, নাগেশ্বৰ, কৃষ্ণেশ্বৰ আৰু ভীমাশংকৰ এইকেইটা জ্যোতিৰ্লিং আৰু লগতে ইলৰা কেপ। খালে খালে কপি কপি খাম আৰু এনেকৈ খাই আছোঁ। अयोध्या अयोध्या এইগুলো এইবিলাক চাওক আপোনালোকে গুজৰাটৰ ইণ্ডাষ্ট্ৰিক এৰিয়া। এয়া বহুত ডাঙৰ ডাঙৰ কোম্পানী ইয়াত আছে। ফাইনেলি আমি দ্বাৰিকা ষ্টেচন পাই গ'লোঁ। আমি দ্বাৰিকা ষ্টেচন হৈছে দ্বাৰিকা। এয়া চাওক। আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহি আছোঁ আৰু অটো শ্বেয়াৰিং কৰি ল'ব লাগিব নে কি চাই লওঁ। এনেকৈ সকলো কথা জনাই থাকিম আপোনালোকক। আহক। ফাইনেলি আমি দ্বাৰিকা ৰেলৱে ষ্টেচনৰ পৰা আহি আমি দ্বাৰিকা পালোঁ। এয়া হৈছে আৰৱসাগৰ আৰু ভাৰতৰ শেষ সীমা এই দ্বাৰিকা লগত লাগি আছে আৰৱসাগৰ। আৰু এই ৰেচিডেঞ্চিত আমি নাইট ষ্টে কৰিম। এতিয়া আমি আহি পালোঁ 12 PM, মানে 12টা বাজিছে ৰাতি। এয়া দেখিছেনে কিমান সুন্দৰ আৰৱসাগৰৰ আৰু এই দ্বাৰিকাৰ সুন্দৰ মনোমোহা দৃশ্য। এতিয়া পুৱা 4টা বাজিছে। আমি ওলালোঁ। এয়া আমি হাত মুখ ধুই মেলি গা পা ধুই ফ্ৰেছ হৈ ওলাই প্ৰথমে আমি দৰ্শন কৰিম নাগেশ্বৰ ধাম, মানে নাগেশ্বৰ জ্যোতিৰ্লিং। এয়া আহি আছোঁ আমি, অটো শ্বেয়াৰিং কৰিছোঁ এনেকৈ। এয়া আহি পালোঁ। অলপ পোহৰ হ'লে মজা হ'ব।